নমস্কাৰ সকলোকে আছামিজ ৰেচিপি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ বাঁহগাজৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন মই ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ। ৰেচিপিটোৰ বাবে আমাক লাগিব বাঁহগাজ, গাজটোৰ বাকলিখিনি ধুনীয়াকৈ গুচাই লৈছোঁ, হালধি, ঘৰতে বনাই লোৱা কলাখাৰ, তেজপাত, আদা, নহৰু, পাঁচফোৰণ, নিমখ আৰু গুড়। প্ৰথমতে গাজটো আমি মিহি মিহিকৈ কাটি ল'ব লাগিব। মই ভিডিঅ'টোত দেখাইছোঁ কেনেদৰে গাজটো কাটি ল'ব। বেছি ডাঠকৈ নেকাটিব, বেছি ডাঠকৈ কাটিলে ভাজিটো সিজিবলৈ সময় লাগিব। যিমান পাৰে পাতলকৈ কাটিবলৈ চাব। এয়া চাওক মই কেনেদৰে কাটিছোঁ। বহুত মিহি মিহিকৈ কাটিবলৈ যত্ন কৰিব। এনেদৰে মই গোটেই গাজখিনি কাটি লৈছোঁ। কটাৰ পিছত মই একদম সহজ উপায়েৰে এইখিনি আৰু সৰু কৰি ল'ম। তাৰ বাবে মই এটা গিলাচ লৈছোঁ। গিলাচটোৱে এনেদৰে কৰিলে খুব কম সময়ৰ ভিতৰতে মিহি হৈ যায়। আপোনালোকে এনেদৰে নকৰি পেলাই কটাৰীৰে কাটিলেও হ'ব, কিন্তু কটাৰীৰে কাটিলে অলপ সময় বেছি লাগে। এয়া চাওক সুন্দৰকৈ গুড়ি হৈ গ'ল। এতিয়া আমি আদা নহৰুকেইটা থেতেলি ল'ব লাগিব। মই ইয়াত নহৰু প্ৰায় 6 ফুটামান লৈছোঁ আৰু আদা এটুকুৰ লৈছোঁ। এতিয়া ভাজিখিনি বনাবলৈ আগবাঢ়িছোঁ। তাৰ বাবে পেন এখন গৰম কৰিছোঁ। গৰম হোৱাত মই প্ৰায় এচামুচৰ সমান মিঠাতেল দিছোঁ। তেলখিনি গৰম হৈ অহাত মই তেজপাত এটা দি দিছোঁ আৰু কেঁচা জলকীয়া 2টা আৰু পাঁচফোৰণ এচামুচ দিছোঁ। এইখিনি দিয়াৰ পিছত থেতালি লোৱা আদা নহৰুখিনি দি অলপ সময় ভাজি ল'ব আৰু বাঁহৰ গাজখিনি দি দিব। মই গেছটোৰ জুই মিডিয়াম ফ্লেম কৰি লৈছোঁ যাতে ধৰি নাযায়। বাঁহৰ গাজখিনি দি অলপ মিলাই দিব। এতিয়া মই হালধি দিছোঁ। হালধি মই এচামুচৰ সমান ব্যৱহাৰ কৰিছোঁ আৰু মিলাই দিছোঁ। এতিয়া মই কলাখাৰখিনিত অলপমান পানী ব্যৱহাৰ কৰি ভাজিখিনিৰ ওপৰত দি দিছোঁ। কলাখাৰখিনি দিয়াৰ লগে লগে হালধিৰ লগত বিক্ৰিয়া কৰি দেখিছে ৰঙা হৈ গৈছে। আপোনালোকে কলাখাৰৰ সলনি ছ'ডাও দিব পাৰে। এতিয়া মই অকণমান গুড় দিছোঁ। গুড় দিলে খাবলৈ সোৱাদটো বেছি ভাল লাগে। আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এই সকলোবোৰ মিলাই পেলাম। ভালকৈ মিলাই লোৱাৰ পিছত মই পানী ব্যৱহাৰ কৰিছোঁ। পানী প্ৰায় মই 1.5 কাপৰ সমান ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া ভালদৰে সিজাব লাগিব। তাৰ বাবে গেছৰ ফ্লেমটো ল' কৰি ঢাকোন এখনেৰে মাৰি থৈছোঁ। প্ৰায় 2 মিনিটমানৰ পিছত ঢাকোনখন গুচাই অলপ লৰাই দিব। সিজিবলৈ আৰু অলপ সময় লাগিব। তাৰ বাবে মই আকৌ ঢাকোনখন মাৰি 3 মিনিটমান সময় সিজাই দিছোঁ। 3 মিনিটমানৰ পাছত ঢাকোনখন আঁতৰালে দেখিব আমাৰ ভাজিখিনি ধুনীয়াকৈ সিজি উঠিছে আৰু এটা ধুনীয়া কালাৰ ওলাব। আপোনালোকে এই ৰেচিপিটো খাই চাবচোন। খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈও খুব সহজ হয়। ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন। আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।